ৰেষ্ট লৈ লৈ একদম মানে এলেহুৱা হৈ গৈছিলোঁ। এক ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আছোঁ। গৌৰৱ গগৈ অহাৰ কথা। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকে ভালে আছে, মই ভালে আছোঁ। এণ্ড ফাৰ্ষ্ট অফ অল গুড মৰ্ণিং এভৰিৱান। জাষ্ট উঠিলোঁ আৰু বহুদিন পিছত ব্লগিং ষ্টাৰ্ট কৰি আছোঁ। মানে ৰেষ্ট লৈ লৈ একদম মানে এলেহুৱা হৈ গৈছিলোঁ। চ' ভাবিলোঁ এনেকৈতো কৰি থাকিলে কাম নহ'ব, চ' ষ্টাৰ্ট কৰি দিব লাগিব আৰু। চ' ফাইনেলি আহি গ'লোঁ। চ' চাওঁ কি হয় আজি, কি আপোনালোকক দেখাব পাৰোঁ, কি কৰোঁ নকৰোঁ। চ' আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আপোনালোকে থাকক। চ' আজি হৈছে নেক্সট ডে আৰু যোৱাকালি বিশেষ কামৰ কাৰণে শ্বুট কৰিব নোৱাৰিলোঁ। চ' আজি ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ, ব্লগ কণ্টিনিউ কৰি দিলোঁ আৰু। চ' এতিয়া এই মুহূৰ্তত আছোঁ মই এক ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আছোঁ। একদম ধুনীয়া নেচাৰেল প্লেচ। এনেকৈ এইফালে চাব পাৰে, কি ধুনীয়া নেচাৰেল প্লেচ হয়। চ' ইয়াতে এইমাত্ৰ আহি পালোহি। চ' অলপ হাউলি গৈছিলোঁ, তাৰে পৰা আহি অলপ ঘৰত ৰেষ্ট ল'লোঁ। চ' এতিয়া ৰেষ্ট লৈ আমাৰ ঘৰৰ ওচৰতে বজাৰ এখনত গৌৰৱ গগৈ অহাৰ কথা। চ' এতিয়া যিহেতু ইমান দিনে টিভিতে দেখা পালোঁ গৌৰৱ গগৈ, চ' আজি ভাবিছোঁ সন্মুখৰ পৰা চাম বুলি আশা থাকিল। চ' চাওক কি হয়। এতিয়া বজাৰলৈ ওলাই আছোঁ। চ' আপোনালোকে থাকক। চ' আমি চবেই মিলিয়ে চাম। ফাইনেলি গৌৰৱ গগৈ সন্মুখৰ পৰা দেখা পালোঁ। ইমান দিনে টিভিতে চাই আছিলোঁ। চ' আজি ফাইনেলি সন্মুখৰ পৰা দেখা পাই ভাল লাগিল। আৰু অসমৰ হৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নেতৃত্ব দিব পৰা এক বলিষ্ঠ কণ্ঠ। আৰু এইখিনিতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে মই কোনো দলৰে ছাপোৰ্টাৰ নহয়। প্ৰত্যেক দলতে দুই এজন ভাল লগা নেতা মোৰ আছে, তাৰ ভিতৰত গৌৰৱ গগৈ এজন। চ' আৰু এটা অনুৰোধ আপোনালোকে ভোট প্ৰদান কৰোঁতে যোগ্যতা চাইহে ভোট প্ৰদান কৰিব আৰু কোনো দল নাচাই ভোট প্ৰদান নকৰিব। যিজন প্ৰাৰ্থী যোগ্য তেখেতকে ভোট প্ৰদান কৰিব। চ' আশা কৰোঁ আপোনালোকে কথাখিনি মন দি শুনিলে। চ' কথাখিনি শুনাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আজিৰ এই ব্লগ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আগলৈ এনেকৈ ছাপোৰ্ট কৰি থাকিব। চ' ধন্যবাদ।